নকৈ নোৱাৰো ফটামুখ, ক'লেও লাগে ভকতৰ দুখ। যোৱাকালি যিখিনি দেখিছোঁ আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আৰু আমাৰ অসমতো পতাকা উত্তোলন কৰিবলৈ গৈ যিখিনি ভুল হৈছে, এইবোৰ হৈছে ডাঙৰ ডাঙৰ বিষয়াসকল, ডাঙৰ ডাঙৰ নেতাসকল, ৰাজনৈতিক নেতা আৰু সমাজৰ দায়িত্ব গ্ৰহণ কৰি থকা সমাজকৰ্মীসকল। তেওঁলোকে গৈ পতাকাখন উল্টা পুল্টাকৈ উত্তোলন কৰিছে। এই পতাকাখনৰ কিমান সন্মান আছে, পতাকাখনত থকা ৰঙৰ যি তাৎপৰ্য আছে, তাত থকা অশোক স্তম্ভৰ যি তাৎপৰ্য আছে, এই তাৎপৰ্যখিনি সিহঁতি গম্ভীৰভাৱে বুজা নাই মোৰ সম্ভৱ। আৰু আনফালেদি চাবলৈ গ'লে তেওঁলোকে পতাকাখন উত্তোলন কৰাৰ আগমুহূৰ্তত চাই ল'ব লাগে যে দেশৰ ইমান ডাঙৰ এটা বস্তু, দেশৰ ইমান ডাঙৰ এটা দায়িত্ব তেওঁলোকে পালন কৰিবলৈ যাওঁতে পতাকাখনক যদি ওলোটাকৈ উত্তোলন কৰা হয়, তেতিয়াহ'লে তেওঁলোকৰ এই মগজটোত তেওঁলোকৰ কিমান জ্ঞান আছে, তেওঁলোকে কি কৰিবলৈ গৈছে, সেই কথাষাৰ তেওঁলোকে ভাবি চাব লাগে যে ইয়াত যদি ভুল হয় হাজাৰ হাজাৰ জনতাৰ মাজত কি প্ৰশ্ন উঠিব। এই কথাবোৰ তেওঁলোকে চিন্তা কৰি চোৱা নাই। যদি আমাৰ নিচিনা সাধাৰণ মানুহ এজনে যদি কৰিবলৈ গ'লহেঁতেন আৰু কেনেবাকৈ পতাকাখন ওলোটাকৈ উত্তোলন কৰিলেহেঁতেন বা তাত ভুল হ'লহেঁতেন, তেতিয়াহ'লে আমাক কিবা এটা নহয় কিবা এটা ধাৰা লগাই থানাত অন্ততঃ কেইবাদিন আমাক ভৰাই থৈ দিলেহেঁতেন, এই ভুলটো আপুনি কিয় কৰিছে। এতিয়া মোৰ ক'বলগীয়া কথাটো হ'ল, এওঁলোকক কি কৰা ব্যৱস্থা হয়, এওঁলোকক কি কৰিলে ভাল হয়, যে তেওঁলোকেওতো এটা জানি বুজি কৰা নিচিনা ভুল এটা কৰিছে নিশ্চয়। গতিকে মই ভাবোঁ সমাজৰ ইমান ডাঙৰ ডাঙৰ দায়িত্ব পালন কৰা ব্যক্তিসকলে, সমাজকৰ্মীসকলে ইমান ডাঙৰ ডাঙৰ দায়িত্ব পালন কৰে যিহেতু, গতিকে এনেধৰণৰ ভুল কৰিব নালাগে। কাৰণ এখন দেশৰ এখন জাতীয় পতাকাখনৰ কাৰণে, দেশখন সুৰক্ষিত হ'বৰ কাৰণে কিমান হাজাৰ হাজাৰ জনতাই শ্বহীদ হৈ গ'ল। গতিকে সেই শ্বহীদসকলক প্ৰণাম জনাবৰ অৰ্থে এই পতাকাখন উত্তোলন কৰা হয় আৰু আমিবোৰে মুক্তভাৱে স্বাধীনভাৱে এই এখন দেশত বসবাস কৰিছোঁ বুলি জনাবৰ কাৰণে সেইখন উত্তোলন কৰা হয়। গতিকে সেই উত্তোলনৰ পতাকাখনক কিয় এনেধৰণে ব্যৱহাৰ কৰিব লাগে, মোৰ প্ৰশ্ন। মই এজন সাধাৰণ ৰিক্সা চালক। মোৰ ফালৰ পৰা ক'বলগীয়া কথাটো এইটোৱে যে সমাজৰ ইমান গধুৰ দায়িত্ব পালন কৰাসকলে এনেধৰণৰ ভুল কৰিব নালাগে। অন্ততঃ পতাকা উত্তোলন কৰাৰ আগমুহূৰ্তত তেওঁলোকে